ৱেলকাম টু মাই ইউটিউব চেনেল। নমস্কাৰ। কবি হীৰেণ ভট্টাচাৰ্যদেৱৰ জন্মদিন। তেখেতক জন্মদিনৰ শুভেচ্ছা জনাই তেখেতৰ এটি কবিতা পাঠ কৰিছোঁ। কবিতা আবেলিৰ বেলি আৰু এছেৰেঙা ৰ'দ। কবি হীৰেণ ভট্টাচাৰ্য। আবেলিৰ বেলি। মোৰ শৰীৰৰ ওপৰেৰে বাগৰি গ'ল আবেলিৰ বেলি, প্ৰথমে বুকুত, তাৰ পিছত অনুৱে অনুৱে অনুভৱ কৰিলোঁ সেই বিষ, প্ৰেম, বিষাদ কিম্বা কৌতুক। টোপে টোপে প্ৰথমে বুকুত, তাৰ পিছত অনুৱে অনুৱে অনুভৱ কৰিলোঁ আবেলিৰ সোণালী চকুলো, এছেৰেঙা ৰ'দ। আজি হঠাৎ মোৰ উজাই নোহোৱা হোৱা শব্দৰ খৰাং মাটিত গুণগুণাই উঠিছে কোন কাহানি ধূলি বালি লগা এটা আধৰুৱা গান। গান বৰ সহজে সোঁৱৰণলৈ গুচি যাব পাৰে। গান বৰ সহজে সোঁৱৰণলৈ গুচি যাব পাৰে। মোৰ পাহৰা গানৰ গুণগুণনিত মুগ্ধ পাতৰ দৰে আজি জিৰজিৰকৈ সৰি পৰিছে মন মাটিত কোন সজীৱ সুদূৰতা। ধন্যবাদ।